এতিয়া সন্ধিয়া মানে আবেলি 3:45 এতিয়া মই ডিউটিলৈ ওলাইছোঁ। ডিউটি আছে 5টাৰ পৰা। মোৰ ঘৰৰ পৰা হস্পিটেল যাই পাবৰ কাৰণে গাড়ীৰে প্ৰায় 1 ঘণ্টা সময় লাগে। এনেই নৰ্মেলি 1 ঘণ্টা লাগে, কিন্তু ট্ৰাফিক থাকিলে 1 ঘণ্টাতকৈ বেছি লাগে। ডিউটিটো এনেই আগতে অলপমান বেলেগ ধৰণৰ আছিলে, কিন্তু আজিকালি অলপ ডিউটি টাইমিং বাঢ়ি গ'ল। 16 ঘণ্টাৰ হ'ল এতিয়া, মানে সন্ধিয়া 5টাৰ পৰা ৰাতিপুৱা 9টালৈকে। আজি মই আপোনালোকক দেখুৱাম যে মোৰ ডিউটি, আনৰ নাজানো, মোৰ ডিউটি নাইট ডিউটিবোৰ কেনেকুৱা যায় বা নাইট ডিউটিসমূহ মই কেনেকুৱা কৰোঁ। এই ভিডিঅ'টো বনোৱাৰ সময়ত মই কোনো পেচেণ্টৰ হানি হ'ব নিদিওঁ আৰু কোনো পেচেণ্টৰ মই প্ৰাইভেচি উলংঘা হ'ব নিদিওঁ, সেইটো কোনো চিন্তা নাই। জাষ্ট মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত। এই পিছফালে দিল্লী আৰু সন্মুখত হাৰিয়ানা, আৰু এয়া এটা টোল গেট, আৰু এই টোল গেটত এতিয়া দিব লাগিব পইচা 65 ৰুপিজ। এবাৰ গ'লে 65 টকা লয়, তো অহা যোৱা 65 130 টকা লয়। আজি পইচা নল'লে, পইচা বাছিল মোৰ। এতিয়া বাজিছে 4:55 আৰু মই আহি একদম হাজিৰ হৈ গ'লোঁ হস্পিটেল। চ' চাবি উলিয়ালোঁ, চিট বেল্ট ৰিমুভ। চশমা ওলাই গৈছে, বেছি ষ্টাইল মাৰিব যাতে চশমা ওলাই লৰ মাৰিছে। আচ্ছা, এতিয়া ফটাফট গৈ মানে ডিউটিত পাঞ্চিং কৰিব লাগিব। মানে কি হয়, আমাৰ এই দৰ্জাৰ সন্মুখত এটা পাঞ্চিং মেচিন এটা আছে। 2খন হাতৰ তৰ্জনী আঙুলি, মানে এটা যদি ফ্ৰেকচাৰ হৈ যায় আনটো হাতৰ তৰ্জনী আঙুলিৰে পাঞ্চিং কৰিব লাগে। মানে মই আহি পাইছোঁ টাইমত, নহ'লে দৰমহা কাটে। এইবাৰ বৰুণ দেৱতা দিল্লীৰ ওপৰত স্পেচিয়েলি একদম বিৰাট সুখী হৈছে কিবা এটা। ইমান মানে বৰষুণ, ইমান বৰষুণ চাওকচোন। এই জাষ্ট আহি পাইছোঁ, আৰম্ভ হৈ গ'ল বৰষুণ। একদম বঢ়িয়া লগা, একদম বঢ়িয়া লগা বতৰ। এনেকৈ বৰষুণ দি থাকিলে ডিউটি কৰি ভাল লাগে। মাজে মাজে ওলাই আহি বৰষুণ চাব পাৰি। আহি পালোঁ গেটৰ সন্মুখ, এতিয়া গৈ পাঞ্চিং কৰোঁ। এই যিটো ডিপাৰ্টমেণ্ট দেখা পাইছে, এই ডিপাৰ্টমেণ্টটো হ'ল ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট। আৰু মোক কেইদিনমানৰ কাৰণে ইমাৰ্জেঞ্চিৰ পৰা গৈ ICU ডিউটি কৰিব দিছে। ডক্টৰ কম হৈ গৈছে কাৰণে এতিয়া মই গৈ আছোঁ ICU। বনোৱাত এই হস্পিটেলখন বহুত ডাঙৰে বনাইছিলে, চাওকচোন এবাৰ, প্ৰকাণ্ড, বহুত ধুনীয়া হস্পিটেল। এতিয়া আমি যাব লাগিব 4th ফ্ল'ৰ। এয়া মই আহি পালোঁ ডিউটি ডক্টৰ্ছ ৰুমত। আচলতে এই ৰুমটো আপুনি ভালকৈ চালে লক্ষ্য কৰিলে গম পাব যে এই ৰুমটো আচলতে পেচেণ্টৰ কেবিন, যে পেচেণ্টৰ কেবিন হয়। এটা দুটা ৰুমক, মানে ওচৰা ওচৰি কেইটামান ৰুমক চেঞ্জ কৰি, অলপমান চেঞ্জ কৰি, মানে ধৰক এখন বিচনা উলিয়াই দিছে, এখন বিচনা আছে, এখন বিচনা উলিয়াই দিছে, ইয়াত চোফা এখন লগাই দিছে, টেবুল এখন দিছে, টেম্পৰেৰিলি ডক্টৰ্ছ ডিউটি ৰুম কৰিছে। এনেকৈ ছাইড বাই ছাইড আৰু 3টামান ৰুম আছে, মানে ফিমেলৰ কাৰণে, মেলৰ কাৰণে, ICU, আপোনাৰ ক'ভিড ICU, নন ক'ভিড ICU, এনেকৈ আমি প্ৰায় 5-6জন ডক্টৰ এনেকৈ লাইন বাই লাইন আছোঁ। এই ৰুমটো আছে একদম হস্পিটেলৰ সকলোতকৈ ওপৰত, মানে 4th ফ্ল'ৰত। এই চাওকচোন ওপৰৰ এইখন ছাদখন, এইখন কিবা এখন অদ্ভুত ছাদ বনাইছে। প্ৰথমতে গ্লাছ বনালে, ঠিক আছে, গ্লাছবোৰ এখন এখনকৈ ভাঙি সৰি পৰাৰ পিছত তলফালে সেই লগাই দিছে, এই কিবা জাল টাইপ, নেট টাইপ লগাই দিছে। এতিয়া ঠিকে আছে বাৰু, এতিয়া চব ঠিকে আছে, খালি বহুত লেতেৰা হৈছে। চৰাইবিলাকে আহি কামফেৰা কৰি আছে, আৰু ওপৰৰ পৰা দেখা পাই মোৰ অলপ ভয় লাগে। মোৰ অলপমান হাইটৰ পৰা সেই আছে, ভয় লাগে হাইট দেখিলে। ডিউটিৰ আৰম্ভণিতে অলপমান পুষ্টিকৰ খাদ্য খাই লোৱা উচিত, হয় নহয়? কল খালোঁ, গাত বল ল'লোঁ, এতিয়া গৈ আছোঁ ICUত। বঢ়িয়াকৈ ড্ৰেছ আপ কৰি লওঁ, ICUত গৈ পেচেণ্টবিলাক ৰাউণ্ড চাউণ্ড মাৰি আহোঁ।
ICUৰ ভিতৰত 2 ঘণ্টা সময় থাকি ওলাই আহিছোঁ, গা চা ধুই ওলাই আহিব লাগে। আৰু এতিয়া খুব ধুনীয়া পৰিৱেশ বাহিৰত, এই চাওক একদম ধুনীয়া হেঙুল বৰণীয়া আকাশ। চিকিৎসক এজনৰ কাৰণে আটাইতকৈ ভাল লগা মুহূৰ্তটো কি জানেনে? যেতিয়া এটা পেচেণ্ট এজন আহে আৰু পেচেণ্টজনৰ কিবা এটা বহুত ডাঙৰ অসুবিধা এটা চলি আছে, বিষ হৈছে ক'ৰবাত, বহুত কষ্ট পাই আছে মানুহজনে, উশাহ নিশাহ লোৱাত কষ্ট পাই আছে, আৰু ধৰি লওক ইমাৰ্জেঞ্চিত আহিছে, কিবা এটা মেডিচিন দিলোঁ, মানুহজনে মানে ৰেহাই পালে সেই বিষটোৰ পৰা। বা কেইদিন পিছত মই ৱাৰ্ডত গৈছোঁ বা ICUত গৈছোঁ, পেচেণ্টজনে সেই বিষৰ পৰা বা সেই কষ্টৰ পৰা ৰেহাই পাইছে আৰু খুব ধুনীয়াকৈ হাঁহি ডক্টৰৰ ফালে চাই কৈছে যে ছাৰ মই আৰাম পাইছোঁ দিয়ক। বহুত ভাল লগা মুহূৰ্ত। মই আনৰ কথা নাজানো, মোৰ বিৰাট ভাল লাগে। আজি মই ICUৰ পৰা ওলাইছোঁ, মনটো মানে একদম মোৰ হাঁহি ওলাইছোঁ। গৰমত পিপিৰ ভিতৰত সিজি গৈছোঁ, কিন্তু প্ৰতিখন বেডত বহি থকা পেচেণ্টৰ হাঁহিখিনি যেতিয়া দেখিলোঁ, ইয়াতকৈ আৰু সুখৰ কথা একো নাই। ইমান ফূৰ্তি লাগিলে মই গান গাওঁ, স্পেচিয়েলি বাথৰুমত গাওঁ। আৰু এতিয়া কি হৈছে, যিহেতু মই ইয়াত আছোঁ, মই আৰু যিহেতু মই ভ্লগিং কৰি আছোঁ, মই বাথৰুমত কিয় গাওঁ, আপোনালোকৰ লগত গাম। মই সাংঘাতিক বেয়া গাওঁ, কিন্তু এইটো মোৰ ভ্লগ, সাংঘাতিক বেয়া গাম কি দাম ন। দিছ ছং ইজ ডেডিকেটেড টু ইউ। নাহাঁহিব হা প্লিজ। ছুকৰ মেৰে মন কো কিয়া তূনে क्या इशारा बदला है ये मौसम लगे प्यारा जग सारा छूकर मेरे मन को किया तूने क्या इशारा तू जो कहे जीवन भर तेरे लिए मैं गाऊं तेरे लिए मैं गाऊं गीत तेरे भूलों पे लिखता चला जाऊं मेरे गीतों में तुझे ढूंढे जग सारा छूकर मेरे मन को किया तूने क्या इशारा। মই জানো বহুত বেয়া গাওঁ। আচলতে কি হয়, আগতে হোষ্টেলত থাকোঁতে বাথৰুমত খুব চিঞৰি গান গাইছিলোঁ। প্ৰথমত থাকোঁতে, তাৰপিছত মেডিকেলত আহোঁতে, কাৰণ আগতে ঘৰত অলপমান লাজ লাগিছিল ন, ঘৰতো গান গাওঁ। তো আৰু মায়ে বেছি মই বাথৰুমত চিঞৰি থাকিলে মায়ে ওলা সোনকালে বুলি উলিয়াই দিয়ে। হোষ্টেলত আৰু কোনে উলিয়াব ন। হোষ্টেলত ঠিকছে নিজৰ ইচ্ছামতে একদম ধুম ধাম গান গাই থাকোঁ, ধুম ধাম যিমান আৰু মোৰ ইচ্ছা, মোৰ হোষ্টেল, মোৰ বাথৰুম, মই গান গাই। তাৰপিছত লগৰবোৰো গম পোৱা হৈ গ'ল যে গান গায়, আৰু হোষ্টেলত চবেই গায়, আমাৰ ল'ৰাবিলাকে চবেই গায়। চ' এতিয়া বহুত কথা পাতিলোঁ। আচলতে কথাটো হ'ল, ইমান সময় নষ্ট কৰি লাভ নাই। এতিয়া মই খুব ভাল ল'ৰাৰ নিচিনাকৈ পঢ়িব আৰম্ভ কৰিম। আচলতে জেনেৰেলি মই এনেকৈ সময় পালে নপঢ়োঁ। আজি ব্লগটো কৰা বুলি মই আপোনালোকৰ আগত পঢ়াটো মই দেখাব আহিছোঁ। মানে কি হৈছে, ব্লগত যদি মই দেখুৱাম ফটোৱা বুলি কেনেকৈ হ'ব, হয় নাই? ব্লগত মই ভাল দেখাব লাগিব। মই এতিয়া পঢ়িম, অ'কে? বিৰাট পঢ়িব মন গৈছে। মোৰ এতিয়া পঢ়াৰ যিটো পোকটো মানে ভিতৰত টুকটুকাই আছে, পঢ়িছ নাই বুজিছ নাই। কিন্তু জমনি বেলেগ ফালে। মানে কথাটো হ'ল, আমি সময় পালে মোবাইলটো উলিয়াওঁ, ফেচবুক হোৱাটছএপ স্ক্ৰল কৰি চাই থাকোঁ, হয়নে? সময় এনেকৈ বহুত নষ্ট হয়। মই প্ৰায় ফিল কৰিছোঁ যে মোৰ নিজৰে কণ্ট্ৰল নোহোৱা হৈছে। হাতখন নিজে মোবাইলটো ফালে এনেকৈ গৈ থাকে, কণ্ট্ৰল কৰিব নোৱাৰোঁ। পিছত বহুত মূৰত ফিল হয়, এবছৰ দুবছৰৰ মূৰত, বহুতৰে হৈছে চাগে, যে মই যোৱা 2 বছৰ বা যোৱা বছৰটো যিখিনি সময় মই ফেচবুকত দিলোঁ, যিখিনি সময় মই হোৱাটছএপত দিলোঁ, সেই একেখিনি সময় যদি মই পঢ়াত দিলোঁহেঁতেন, বা ধৰি লওক আপুনি গান শিকি আছে, যদি মই গান শিকাত দিলোঁহেঁতেন, ধৰি লওক আপুনি কিবা ইনষ্ট্ৰুমেণ্ট শিকি আছে, যদি আপুনি কিবা ধৰক ট্ৰেইনিং কৰি আছে, পুলিচত যাব, আৰ্মিত যাব, যদি তাত দিলেহেঁতেন, তেতিয়াহ'লে চাগে আপুনি বেছি লাভ পালেহেঁতেন। বা একেখিনি সময় যদি ৰিলেশ্যনশ্বিপ এটা দিলেহেঁতেন, আপোনাৰ গাৰ্লফ্ৰেণ্ডক সিমান টাইম দিয়া নাই, আপুনি সিমান বয়ফ্ৰেণ্ডক টাইম দিয়া নাই, আপুনি হাজবেণ্ডক টাইম দিয়া নাই, আপুনি ৱাইফক টাইম দিয়া নাই। এইবিলাক ভুলৰ মোৰো আছে। মানে মোবাইলৰ লগত বিজি হৈ থাকিলে কেতিয়াবা মই মোৰ সন্তানকো টাইম দিব মানে নোৱাৰোঁ। চ' ভুল হৈ যায় মানুহৰ, শুধৰাব পাৰি। কি ঠিক এই ভিডিঅ'টোৱে শেষ মানে এই ভুলৰ। আচলতে মই কেইদিনমানৰ পৰা মই চেষ্টা কৰিছোঁ মোবাইলৰ পৰা দূৰত ৰাখি নিজকে। চ' এতিয়া সঁচাকৈ পঢ়িম, ধেমালিত কি আছে, এতিয়া সঁচাকৈ পঢ়িব লাগিব, কাৰণ এনেকৈ নহয়। ঠিক আছে, অলপ পঢ়ি লওঁ।
আপোনালোকৰ বাৰু পঢ়ি থাকোঁতে পঢ়া ঠাইবোৰ চেঞ্জ হৈ থাকে নাই মই আৰম্ভণি কৰোঁ যদি টেবুলত অলপ পিছত মই বিছনাত তাৰপিছত গাৰুটো অলপ পিছত ইয়ালৈকে আহিব আৰু মই লাহেকৈ শুই নাক বাজিব আৰু কেতিয়াবা কি হয় বেছি গৰম দিন থাকিলে আগতে ঘৰত অলপ পাতি এখন পাৰি লওঁ প্ৰথম টেবুলত আৰম্ভণি কৰোঁ তাৰ বিছনাত পৰা পাতিত যাওঁ আৰু বেছি গৰম লাগিলে পাতিব লাহেকৈ গেঞ্জিটো এনেকৈ ওপৰলৈ উঠাই পকাতে এনেকৈ পেটটো লগাই দিওঁ ঠাণ্ডা লাগে নহয় তাতে পঢ়ি থাকোঁ আৰু তাতে টোপনি যাওঁ মানে জেগাটো এটা ঠাইত নাথাকোঁ আৰু ঘূৰি ফুৰোঁ আৰু এনেকৈ বেছি সময় পঢ়িব নোৱাৰিলোঁ এনেকৈ পঢ়োঁতে অলপমান পিছত অলপ অশান্তি লাগিব তাত বহি দিওঁ বহি পিনে ভৰিখন ভাঁজ লগাই লওঁ তাৰপিছত অলপ পিছত ভৰিখন বিষাব আৰম্ভ কৰে মুঠতে সলাই থাকোঁ আৰু দিনভৰ আচ্ছা এতিয়া কথাটো হ'ল ৰাতি বাজিছে এতিয়া 2:15 মোৰ লাগিছে ভোক সাধাৰণতে মই চাহ তাহ নাখাওঁ কিন্তু ইমান ভোকত থাকিব নোৱাৰি চ' তলত কেণ্টিনত এইখিনি সময়ত চাহ দিয়ে আমাৰ কাৰণে যিকেইটা আই চি ডক্টৰ আছে আই চি ডক্টৰৰ ষ্টাফৰ কাৰণে তাত যাওঁ চাহ খাই আহোঁ আৰু লগত কিবা দিব কি দিয়ে নাজানো কিন্তু কিবা এটা দিব খাই আহোঁ এই ৰাতি অকলে লিফ্টত নামিলে কিবা অলপ ভুটীয়া টাইপ এটা ফিল এটা হয় কোনে ৰখালে বাৰু আচ্ছা আজাও চাহ খাব আহোঁতে অলপমান ঘূৰি আহিছোঁ মানে চাহো খোৱা হ'ব হাৱাও খোৱা হ'ব হয় নাই এক গুলি মে দু শিকাৰ एक गोली मारा तो हमारा 2 शिकार हो गया चाय भी पीना हो गया हावा भी खाना हो गया হয় কি নহয় এটা হাৱাটো খাই না খাই বাৰু চাইটো বাৰু চাই हम पिएगा হাৱা খাएगा হাৱা চুবাকে খাएगा क्या আগতে কেণ্টিনখন আছিলে তলত মানে কোভিডৰ কাৰণে কেণ্টিনখন তললৈ লৈ গৈছিলে এতিয়া বহুদিন মই চাহ খোৱাই নাই কেণ্টিনত এতিয়া গম পাইছোঁ যে কেণ্টিন গৈছে পি ফ্ল'ৰলৈ পি ফ্ল'ৰ মানে এইটো বিল্ডিঙত বেলেগ ধৰণৰ ফ্ল'ৰ এটা আছে ফাৰ্ষ্ট ফ্ল'ৰৰ ওপৰ ফ্ল'ৰটো পি নাম দিছে কি কাৰণে পি দিছে পি দি কেণ্টিনো নহয় পি দি চাহৰ টিটোও নহয় পি দি পেষ্ট্ৰি হয় কিন্তু তাকে অলপ পেষ্ট্ৰি নাপায় পি দবাইছোঁ খাই চাওঁ এইটো পি দবাইছোঁ পি আহি পালোঁ চাহ বা দিয়ে নিদিয়ে চাই কি নি ভাইয়া এয়া অৱশেষত চাহ পালোঁ ইয়াৰ যি কাপ চাহ সেই কাপৰ এটা বিশেষত্ব এটা আছে এই কাপ চাহত চাহপাত আৰু গাখীৰতকৈ চেনিটো অলপ বেছি গুড মৰ্ণিং এভৰিৱান চাওঁতে ৰাতিয়ে পুৱাই থাকিলে অলপ বিজি হৈ গ'লোঁ মাজতে কিবা অলপ কাম ওলালে ভিতৰত গ'লোঁ আহিলোঁ গা আকৌ ধুলোঁ তাৰপিছত অহাৰ পিছত অলপমান টোপনি লগা নিচিনা হ'ল টোপনি মাৰিব চেষ্টা কৰিছিলোঁহে আকৌ ফোন বাজিলে তাৰপিছত আৰু হোৱা নহ'লে আৰু এতিয়া লাহেকৈ পৰ্দাখন গুচাই দিছোঁ বাহিৰত চাওক একদম ৰ'দ ওলাইছে একদম পূৰা সূৰ্য দেৱতা ফালি ওলাইছে কাৰণ যোৱা 11 দিনত দিল্লীত ইমান বৰষুণ হ'ল যে দিল্লীৰ ওপৰৰ ধূলি বালি নাই চব চাফ সেইকাৰণে একদম সূৰ্যৰ পোহৰটো একদম কাৰাকৈ আহিছে আৰু বাতৰিত প্ৰকাশ পোৱা মতে যোৱা 11 দিনত দিল্লীত যিমান বৰষুণ হৈছে সেই বৰষুণখিনি নৰ্মেলি মনচুনত দিল্লীত যিমান বৰষুণ দিয়ে বছৰত তাৰে 80% বৰষুণ সেই 11 দিনত মানে যোৱা 11 দিনতে দিছে এতিয়া 4:30 এয়া দুপৰীয়া ৰ'দৰ নিচিনা বাহিৰৰ অৱস্থা টোপনি মৰা নাই আৰু এইটো অৱস্থাত গাড়ী চলাই গ'লে এই ৰ'দ পৰিলে খুব টোপনি লাগে লাহে গাড়ী চলাই যাব লাগিব এতিয়াও প্ৰথম আছিলে এতিয়া 6:30 বাজিছে মই ইয়াৰ পৰা ওলাব পাৰিম অলমষ্ট 9:30 মানত এতিয়া বাজিছে 6:45 আৰু ধৰক 2 ঘণ্টা 15 মিনিট আছে মিনিমাম মানে হস্পিটেলৰ পৰা ওলাবৰ কাৰণে তাৰপিছত ঘৰত গৈ পাম মই এৰাউণ্ড 10:30 তাৰপিছত মোৰ কাম থাকিব ভালকৈ ফ্ৰেছ হোৱা গা চা ধোৱা মোৰ ল'ৰাটোৰ কিবা ক্লাছ এটা আছে অনলাইন ক্লাছ
এই কৰোণা অহাৰ পিছতে অনলাইন ক্লাছটোৱে মাক বাপেকৰো জিনা হাৰাম কৰিছে আৰু বাচ্ছাবিলাকৰো চকুৰ কাৰণে বহুত দিগদাৰী হৈছে হয়নে এই অনবৰতে স্ক্ৰীণ চাই থকাটো বহুত দিগদাৰী কথা আচ্ছা তাৰ অনলাইন ক্লাছ এটা আছে তাৰপিছত মই বনাব লাগিব প্ৰেজেণ্টেশ্যন এটা কাৰণ মোৰ কালি এটা প্ৰেজেণ্টেশ্যন আছে অনলাইন প্ৰেজেণ্টেশ্যন তাৰপিছত মই ৰেষ্ট ল'ব লগাও আছে সন্ধিয়া সময়ত অলপ ৰানিঙো যাব লাগিব কাৰণ এই লকডাউনত ওজন বহুত বাঢ়ি গৈছে তো ওজন কমাব লাগিব কেতিয়া শুম কেতিয়া ৰেষ্ট ল'ম বুজি পোৱা নাই কিন্তু আৰু মেনেজ কৰিব লাগিব নহয় জানো এয়াই লাইফ চ' এনেকৈ এই ভ্লগটোৰ সামৰণি পৰিল নাজানো কি গম পালে কি দেখিলে কিমান দেখাব পাৰিলোঁ আচলতে পেচেণ্ট আৰু পেচেণ্টৰ লগত জড়িত বস্তুবিলাক দেখাব নোৱাৰি এইটো আমাৰ মেডিকেল এথিক্সৰ এগেইনষ্টত কিন্তু মই ৰাতিটো নোখোৱাকৈ এই মোৰ 16 ঘণ্টা 17 ঘণ্টা ডিউটি কেনেকৈ পাৰ কৰোঁ সেইটো অন্তত মই দেখাব চেষ্টা কৰিলোঁ আৰু বিশ্বাস কৰক কালি ৰাতিটো মই যদিও খোৱা নাই এই যিটো আত্মীয়তা গঢ়ি উঠিল কথা পাতোঁতে এনেকুৱা লাগিছিল যে মানে মই যেন মোবাইলটো ফালে চাই কথা পাতি থকা নাই যেন মই সঁচাকৈ আপুনি সন্মুখত বহি আছে মোৰ খুব ভাল লাগিল এনেকৈ আমি প্ৰায়ে কথা পাতিম প্ৰায়ে লগ পাম তেতিয়ালৈকে সুখেৰে থাকক শান্তিৰে থাকক সুস্থ থাকক একদম বিন্দাছ থাকক জয়তো অসমীয়াই